হেল্ল' ফ্ৰেণ্ডছ, মই আজি আপোনালোকৰ মাজত লৈ আহিছোঁ চিকেন ফ্ৰাই। চিকেন আমি ফ্ৰাই কৰি কেনেকৈ বেছি দিনলৈ ষ্ট'ৰ কৰিব পাৰোঁ। ফ্ৰাই মানে একদম কৰকৰীয়া ফ্ৰাই নহয়, কমকৈ ভাজি মই কেনেকৈ ষ্ট'ৰ কৰিব পাৰোঁ সেইটো ৰেচিপি লৈ আহিছোঁ। বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া মই চিকেন লৈছোঁ। চিকেন ইয়াত হাৰ্ডি লোৱা নাই, অনলি চিকেনৰ মাংসখিনি লৈছোঁ। তাত হালধি নিমখ ভালদৰে সানি লৈছোঁ আৰু চিকেনখিনি মই অলৰেডি বইল কৰিছোঁ। যিসকলে মোৰ ভিডিঅ' চাই গমেই পায় মই কেঁচা চিকেন নাখাওঁ। চিকেনটো আগতে বইল কৰি লওঁ আৰু চিকেন বইল কৰি ভালদৰে ঠাণ্ডা পানীৰে ধুই লওঁ। এতিয়া চিকেনখিনি বইল কৰাৰ পিছত ইয়াত অকণমান নিমখ দিছোঁ আৰু অকণমান হালধি দিছোঁ আৰু তাৰ লগত দিছোঁ নেমু টেঙা আৰু এইখিনি ভালদৰে মই সানি লওঁ। আপোনালোকে এনেকৈ কৰি পাইছেনে? চিকেনটো ফ্ৰাই কৰি সকলোৱে খায় বাৰু, কিন্তু মোৰ পদ্ধতিটোত খাই পাইছেনে জনাবচোন কমেণ্টত। আৰু ভাল লাগিলে ভিডিঅ'বোৰ লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, যাতে আপোনালোকৰ মাজত মই আৰু নতুন নতুন ভিডিঅ' আনিবৰ কাৰণে উৎসাহ পাওঁ। তাৰ কাৰণে মোক ছাবস্ক্ৰাইব কৰি দিব। ইয়াত তেল অকণমান দিছোঁ। তেল মই বহুত বেছি দিয়া নাই, কম পৰিমাণে দিছোঁ। আৰু ইয়াত দিছোঁ চিকেনখিনি এতিয়া ভাজি থাকিম। গেছটো হাই ফ্লেমত নাৰাখোঁ, অকণমান ল' ফ্লেমতে ৰাখিম। গোটেই ল' কৰিও নিদিওঁ, মিডিয়াম ফ্লেমত ৰাখিম। ৰাখি কিনে চিকেনখিনি ভাজি থাকিম আৰু বাৰে বাৰে লৰাই থাকিম চিকেনখিনি, কাৰণ তেল কম দিছোঁ। আৰু এইখিনি চাওক, ইয়াত লৈছোঁ মই এটা ডাঙৰ চাইজৰ পিঁয়াজ আৰু অকণমান নিমখ দিলোঁ। ইয়াত যিখন বাচনত মই হালধি নিমখ সানিছিলোঁ সেইখনতেই ভালদৰে পিঁয়াজখিনি মোহাৰি কেনে ভাঙি ল'ম, মানে মিহি কৰি ল'ম। আৰু এইখিনি মই কেনেকৈ ইউজ কৰোঁ সেইখিনি ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব, তেতিয়াহে গম পাব। বাকী মই নতুনকৈ ভিডিঅ' দি আছোঁ বাৰু। ভিডিঅ'বোৰ আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্টত জনাব। আৰু কেঁচা জলকীয়া কাটি দিব। মই বেছি দিয়া নাই, জ্বলা বেছি খালে বেছিকৈ দিব পাৰি। এইদৰে চিকেন ভাজি কেনে আমি ফ্ৰিজত নোথোৱাকৈও বাহিৰতে থৈ ষ্ট'ৰ কৰি আচাৰৰ নিচিনাকৈ ইউজ কৰিব পাৰোঁ। এনেকুৱা চিকেন অকণ ভাজি থাকিলে আপোনাৰ দাইল লৈ কেনে বাছ খাবৰ কাৰণে খুব ভাল। মানে দাইল থাকিলেই হ'ল, আজি বনাব মন নাই, বাছ এইখন মোৰ হৈ গ'ল আৰু দাইলখন বনাইছোঁ, চিকেন ভাজা আছে, তাৰ পৰা কেইপিচমান লৈ খাই দিব পাৰি। আৰু যদি আপোনালোকৰ ল'ৰা ছোৱালী বাহিৰত থাকে বা হোষ্টেলত থাকে, তেনেকৈ তেওঁলোকক বনাই দি পঠাব পাৰি। মোৰ ছোৱালী হোষ্টেলত থাকে, তাইৰ কাৰণে মই এনেকৈ চিচাৰ ভৈয়ামত ধুনীয়াকৈ ভাজি দি পঠাওঁ। তাই মানে এসপ্তাহ 10 দিনলৈকে ধুনীয়াকৈ খাব পাৰে। এই পদ্ধতিটো আৰু আন কোনোবাও যদি কৰে কমেণ্টত জনাবচোন। আৰু ষ্ট'ৰ কৰাৰ মেইন টিপছটো মই লাষ্টত দিম। ভিডিঅ'টো স্কিপ নকৰাকৈ চাব, তেতিয়া গম পাব। বাকী কি খবৰ আপোনালোকৰ? খবৰ ভালনে? কমেণ্ট কৰিব, তেতিয়াহে মোৰ ভাল লাগিব ভিডিঅ'বোৰ চাই কেনে। আপোনালোকৰ কেনেকুৱা লাগে জনাব। এতিয়া চাব, মই দেখিছেনে আপোনালোকে কেনেকৈ মই পিঁয়াজখিনি দিছোঁ, মানে চাৰিওফালে চিকেনখিনি ছাইড কৰি দিছোঁ। তেলখিনি মাজত আহি গৈছে আৰু তেলখিনিৰ ওপৰত মই এতিয়া পিঁয়াজখিনি দিছোঁ। এতিয়া একেলগে গোটেইখিনি লৰাই কেনে ভাজি থাকিম। এনেদৰে ভাজি থাকিব যেতিয়ালৈকে পিঁয়াজখিনিৰ ব্ৰাউন কালাৰ নহয়, তেতিয়ালৈকে ভাজি থাকিব। আৰু লাষ্টত মই অকণমান সময়ৰ কাৰণে ঢাকনটো বন্ধ কৰি দিছোঁ। ঢাকন বন্ধ নকৰিলেও হয়, পিঁয়াজখিনি যাতে ভালদৰে হৈ যায় ভাজি সেইকাৰণে দিছোঁ। আৰু এইটোৱে হ'ল টিপছ। ইয়াত মই অকণমান ভিনেগাৰ দিছোঁ, যাৰ কাৰণে চিকেনখিনি বহুদিনলৈ ষ্ট'ৰ হৈ থাকিব, বেয়া নহয়। ভিনেগাৰটো দিলে বহুদিনলৈকে চিকেনখিনি ৰাখিব পৰা যায়। ফ্ৰিজত নথ'লেও মানে বাহিৰতেই থাকি যাব আপোনাৰ 10 দিনলৈকে বা এসপ্তাহলৈকে ধুনীয়াকৈ থাকি যাব। খাবলৈও ভাল লাগে। থেংক ইউ।
এনেদৰে ভিডিঅ'বোৰ চাই যাব, মৰম দি যাব। আকৌ নতুন ভিডিঅ' আপোনালোকৰ মাজত লৈ অহাৰ আশাৰে মই আজিলৈ ইমানতে এৰিলোঁ। আৰু এয়া হৈছে